কি কলি কোনে আড্ডা মাৰি থাকে মই কথা অকণমান মোক চাই চিতি কবি দেই নহয় না ৰবহে খাতনিয়া নহয় চাম মোক বেলেগ কথা কলে মই সহ্য কৰিম ডিউটিত ধৰি কোনোবাই কিন্তু সন্দেহ কৰিলে মই সহ্য নকৰো আপুনিতো জানে ছাৰ ডিউটিৰ কাৰণে মই জান দি দিয়া ল'ৰা ডিউটি ইজ ডিউটি সদায় মোক হে খাতনিয়াৰ অলপ মনে মনে থাককচোন মই থাকিম দৰকাৰ পৰিলে কিন্তু এনেকে কথা কলে মই বেয়া পাওঁ খাতনিয়াৰ অলপ ৰবচোন এটা চিৰিয়াছ কেছ আহিছে এগৰাকী মহিলাৰ এগেইনষ্টত আপুনি আৰু নয়নে এতিয়াই তেখেতৰ ঘৰত যাব লাগিব হ'ব এৰেষ্ট কৰি লৈ আহো ঠিক এৰেষ্ট কৰিব নালাগে সুদ পুছৰ বাবে তেখেতক ইয়ালৈ লৈ আহিব যাওক স্যাৰ মহিলাগৰাকীৰ নাম কি ক'ত থাকে তেওঁ পাতল ফ্ৰেমৰ ব্লু কালাৰৰ চশমা লৈ ল ব্লু বুলি ক'লে যে নয়নাজনী আগল পাগল হয় নেকি কোনে ব্লু কালাৰ ভাল পায় হে নহয় নাই ছাৰ বা নয়নে কি ৰং ভাল পায় সেইটো জানে ছাৰ সময়মতে বিয়া নপতা মানুহ যে কোনে কি ৰং ভাল পায় কোনে কি খাই ভাল পায় সেইবোৰৰ এটা চকু আৰু ন সেইকাৰণে মানুহে সময়মতে বিয়া পা কি হ'ল ৰৈ গল যে নাই এই কথাটো পাহৰি গৈছিলো কি কথা আপুনিও যে পাতিব বাৰু সময় হোৱা নাই মই আহিছো ৰব আপোনালোক দুইজন এফালে যাব লাগিব কলে আপুনি যাব লাগিব কমিশনাৰ ছাৰৰ অফিচত আৰু আপুনি যাব ডিচিপি ট্ৰেফিকৰ অফিচত লওক এই দুখন এতিয়াই দি আহিব কিন্তু আৰু চাব মানুহজন যাতে অন্তৰ্ধান হৈ নাযায় নাই ছাৰ মোৰ কিন্তু আধা ঘণ্টামান দেৰি হ'ব কিয় কাম এটা আছে ছাৰ পাৰ্চনেল কি পাৰ্চনেল কাম আকৌ এইবোৰ কামৰ মাজত একদম যাবি আৰু আহিবি হ'ব আপুনি যাব আৰু আহিব বসুমতাৰী হে মোৰ সতীৰ্থ সহকৰ্মীসকল আজি মোৰ সহধৰ্মিনীৰ যি দুৰাৰোগ্য বেমাৰত আপোনালোকে যি আৰ্থিক সাহায্যৰ প্ৰদানেৰে মানৱীয়তাৰ মহান চানেকি দাঙি ধৰিলে তাৰ কাৰণে মই চিৰঋণী হৈ ৰলো আৰু এই সন্ধিক্ষণত মই আপোনালোকৰ মাজলৈ আহিছো সেই অনুদানসমূহ প্ৰদান কৰিবলৈ আৰু নাম শুনাৰ লগে লগেই অনুদানসমূহ গ্ৰহণ কৰে যেন ধন্যবাদ এই হ'ব দে লুকুৱাব নালাগে দেখিলো CID কৰি খুব ভাল পাওঁ না তই মইতো জন্মগত CID মই জন্ম হওঁতো চুপে চাপেহে হৈছো আমাৰ মায়ে গমেই নাপায় মই আহি কেতিয়া পৃথিৱীত ভৰি দিলো যেতিয়া ডাক্তৰ আৰু নাৰ্ছ বিলাকে কৈছে বোলে বাইদেউ কি কৰিছে আপোনাৰ ল'ৰা দেখোন সেইটো খেলি আছে তেতিয়াহে এইবিলাক গান মোৰ আগত নাগাবি মোক মূৰ্খ বুলি ভাবছা তই সেইটো আকৌ ভাবিব লাগে নেকি মানে বাৰু বাদ দে সেইবিলাক বাদ দেচোন এই চকুৰ ট্ৰিটমেণ্টটো কি কৰিলি ঐ কে আৰু ফালতামি নকৰবি আগতে তই ছাৰৰ আগত মোৰ ইজ্জত নষ্ট কৰছা এই ইজ্জত বাদ দেও চকুৰ পাৱাৰটো যে ঘূৰি আহিল আৰু লগাবিনে কেতিয়াও দুচকল ননসেন্স মনে মনে থাক তোৰ বুদ্ধি আৰু কোনবা ল'ব নেকি মই এনেকে লিখা পঢ়া কৰিম যা হৈছে আৰু যা এনেকৈ হাতত গ্লাছ লৈ জুপি থকা ল'ৰা কোনে ছোৱালী বিয়া দিব এইবিলাক কথা তই চিন্তা কৰিব নালাগে কিয় নকৰিম কেও কিছু নথকা মানুহ তই মই নাভাবিলে এইবোৰ কথা কোনে ভাবিব আৰু চাহ ফাইলো তোৰ নিচিনা অন্ধমুনি এটাই ছোৱালী বিয়া পাতিলে তই পঢ়া শুনা কৰিবি কেনেকে ঐ তই মোক অন্ধ বুলি ভাবলি আৰু এই বিয়া হেল্ল' এই ডাঙৰকে কচোন নেটৱৰ্ক পোৱা নাই নে কি জানো হেল্ল' হা কি কৈছ বোলো তোক ডাঙৰকে ক'বলৈ দিছে নে নিদিছে হা তোৰ কাৰণে যে বেলেগৰ কাণ ফালি আছে হা ইমান জোকে চিঞৰে নেকি হেল্ল' শুনিছনে হেল্ল' বাকলিটা কথাটো বুজা নাই ন মই যদি ফ্ৰেছ মাল উঠাও তেতিয়া মোৰ ডিমাণ্ডটো থাকিব নাথাকে তই সেইটো ক গমেই নাপাইছে তই কথাটো বুজা নাই তই শুন মই এতিয়া কি কৈছো মই যদি এতিয়া ফ্ৰেছ মালটো উঠাই দিওঁ তেতিয়াহ'লে বেলেগ জোকে থাকে জাগাইছো ঐ উঠা অভদ্ৰামি কবলৈ মূৰত অভদ্ৰামি কবলৈ তই বিউটি আদাৰা নেৰু ছাৰ তই অভদ্ৰামি দেখিছনে কেনেকুৱা কৰে বচাইছো কি বচালি চকী অঁতৰা এটা কি বচালি চাহ আগত যদি চকীত বহি দিছে চাহটো সমানটো গৈছে সেইকাৰণে চকী অঁতাই দিছো পকা কঁঠাল পাৰি পইচা হাঁহিছ হাঁহিবলৈ আহিছ লিভাৰলৈকে চুট আয়া ঘৰে মাষ্টাৰ যে
इंडगले लड़का सट मास्टर आयो मास्टर का हम एटिया सरुत्सव पाती में जे कबिटा गाब लगी बजे पारा सारा उड़ गेल जे পাও চৰাই উই গৈছে ঘৰ নাপাইছে মানুহ এঘৰত নহৰু আদায় জলকীয়া পিচিছে আইयो জলকে কৰপৰা হলে যে উখা ঘৰত পৰি থাকিব যে এইবাৰ পাটো ঘৰ নাপাইছে চা আধা ৰাস্তাতে ধান খোৱাৰ কাৰণে টঙনিয়াই মাৰি পেলাইছে তাই মাস্টাर कभी कविता निजे निजे लिखा जी आयो हमें सरुत्सव पार्टी में जी সেইটো কি আছে सरुत्सव जे एटे हमें नेवटाले जामे जी আমি পলাম আজি आयो ओए ফটো আমি কৰিবলৈ আৰু জায়গা নাপালে সাৰে দেখিব লাগিলে দিব কিন্তু এ চশমা টশমা ধুতি পাঞ্জাবী লগাই কি এবিলা যাচোন যা এই হাঁসা একাশৰে দিও না দিও এইটো মোহনৰ নিচিনা বেলেগ কোনোবাহে নেকি মোহন হলেতো ভয় খালে হয় এই দেউতা বেয়া নাপাব দিয়ক আমাৰ থানাতে কাম কৰা ল'ৰা এটা আপোনাৰ সৈতে একে মই আকৌ সি বুলিয়ে ভাবিলো ৰব মাতিয়ে দিওঁ তাক মোহন হেণ্ডছ আপ মূৰ্খ এয়া কিহৰ ভাঁজ কিহৰ ভাঁজ তোৰ চশমা হাতত ল এই কেকেটা